নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ, লগতে সুপ্ৰভাতো জনাইছোঁ। ৰাতিপুৱাই এয়া ওলাই মেলি পটাপট কাম বন কৰি আজৰি হৈ চুলি ফনিয়াই আছোঁ। মই মাৰ ঘৰলৈ যাবলৈ ওলাইছোঁ। আচলতে ন-বhui আছে, ন-বhui খাবৰ কাৰণে। খেতি পথাৰৰ দিনত অকণমান যদি সহায় কৰি দিয়া হয়, সকলোৰে মনটো ভাল লাগে নহয় জানো, আজৰিও হয় সোনকালে। সেয়ে যাবলৈ ওলালোঁ। আমাৰ ৰুবলৈ আচলতে হোৱাই নাই আৰু ইয়াৰ আজৰি হৈ ল'লোঁ। এতিয়া গাড়ীত উঠিবলৈ আহিলোঁ। এতিয়া গাড়ীত উঠি ল'লোঁ। এতিয়া আৰু গৈ থাকোঁ। কিমান সময় পাওঁগৈ ক'ব নোৱাৰোঁ। ৰাতিপুৱা ওলাইছোঁ, তেওঁলোকে চাগে ৰুলে ইমান দেৰি সময়। মই এতিয়া ইয়াতে 7টামান বাজিলে, 9টামানত চাগে পামগৈ। ইমান আহি এয়া পাই গ'লোহি। ভাইটিয়ে কঁঠাল গুচাই আছে আৰু শাক কাটিলে চাগে। আৰু অকণমানিকেইজনী এফালে এজনী শুইছে, এফালে বহিছে, কি কৰি আছে এইবোৰ চব। চাহ তাহ খাই আজৰি হৈ ল'লোঁ। এইফালে ককাইদেৱে ৰুটি পুৰি আছে জুইত ৰোৱনিৰ কাৰণে। চাহ বনাই আছে। দেৰি হৈ গ'ল। আমি এতিয়া পথাৰলৈ যাম আৰু চাহ দিবৰ কাৰণে। চাহ এইফালে চাহ, গিলাচকেইটা চাহ। অঁ ব'লা। এয়া ৰোৱনী ওচৰ পাই গ'লোহি। চাহৰ লগত আজি ঘুগুনি, ৰুটি আৰু ইডলি পিঠা, কঁঠাল এনেকৈ চাহ দিয়া হৈছে ৰোৱনীক। বৌয়ে ভগাই দি আছে সকলোকে আৰু আমিও খাম লগতে। ৰোৱনীৰ লগত খাই যিহেতু ভাল লাগে পথাৰত, নহয় জানো। মই এইবোৰহে কৰি আছোঁ, ৰুবলৈ আহি পেলাই ৰুবলৈ পোৱাই নাই। সকলোৱে চাহ খাই ল'লোঁ। আমিও পথাৰতে চাহ খালোঁ সকলোৰে লগত। আৰু সোৱাদেই বেলেগ। পথাৰত যিকোনো বস্তু মানে খাই ইমান ভাল লাগে নহয়। সুদাকৈ হ'লেও খাই ভাল লাগে। যোনসকলে পথাৰত খাই পাইছে তেওঁলোকে গম পাব। আৰু এইফালে মই কঁঠালহে খাবলৈ লৈছোঁ। কঁঠাল খুব ভাল লাগে মোৰ খাই। আৰু বৌয়ে এইফালে তামোলখন লৈ লৈছে। তামোলৰ লগতহে চাহ খাব তেওঁ। চাহো খাব, তামোলো খাব। মই দেখাই দিছোঁ আপোনালোকক। সেইফালে দেখাইছোঁ এটা পজিশ্যন। এইফালে চক পথাৰত কি কৰি আছে। পথাৰত কঁঠাল লৈ খাই আছে অকণমানটো। আচলতে সি আজি পথাৰত নামিছে। পথাৰত নামিবলৈ পাই খুব ভাল পাইছে। আৰু এই অকণমানজনী চক মেকুৰী পোৱালি ঘৰৰ পৰা লৈ আহিছে। আৰু কি যে কৰি আছে ইহঁতে নহয়। যাওঁ আৰু ঘৰলৈ, বাচন বৰ্তনবিলাক থৈ আহোঁগৈ। তাৰপিছতে পথাৰলৈ আহিব লাগিব। আপোনালোকক লগ পাইছোঁ আকৌ। ঘৰ আহি পাই গ'লোহি। এইফালে ভাইটিয়ে হাঁহ পুৰি আছে। আজি হাঁহ মাংস হ'ব আৰু লগত কোমোৰা, হাঁহৰ লগত তেনেকৈ ৰোৱনীক খোৱা হ'ব। ঘৰত অকণমান সহায় কৰি দিলোঁ, ঘৰত থকা সকলোকে। তাৰপিছত এতিয়া ময়ো পথাৰলৈ যাম আৰু 12টাই বাজিলেগৈ। এতিয়া পথাৰলৈ যাবলৈ লৈছোঁ। ওলাই লওঁগৈ, তাৰপিছতে লগ মই ওলাই ল'লোঁ পথাৰলৈ বুলি। ৰুই আধাটো শেষে কৰিলে। মই এতিয়া যাবলৈ ওলাইছোঁ। 5টা বজাতে গ'ল ৰুবলৈ। পথাৰত গৈ ৰুলোঁ। তাৰপিছতে আৰু ভিডিঅ' কৰা নহ'ল। আৰু আহি পেলাই এয়া ভাত খালোঁহি। কোমোৰা আৰু হাঁহৰ মাংস লগত পচলা আৰু পেটু ভাজি এনেকৈয়ে খালোঁ। আৰু আকৌ এটা পুনৰ নতুন ভিডিঅ' এটা আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি মই ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।